আগৰ বছৰত অহা আমি এটা প্ৰশ্ন চাম দুজন ল'ৰা পি আৰু কিউৱে পোৱা নম্বৰৰ অনুপাত হৈছে 2 অনুপাত কিমান 5 যদি পিয়ে 120 নম্বৰ পাইছে তেন্তে কিউৰ নম্বৰ কিমান হ'ব হয় না তো পি আৰু কিউৰ নম্বৰৰ অনুপাত কিমান কৈছে 2 অনুপাত 5 হয় না তাৰ মানে ই যদি 2 গুণ পাইছে ই কিমান পাইছে 5 গুণ পাইছে হয় না কথাটো তো এতিয়া এইটো হল পি এইটো হল কিউ এতিয়া আমাক কৈ দিছে পি আকৌ কিমান পাইছে পিয়ে পাইছে 120 হয় না তো এই পি 2ৰ পৰা আমি 120 বনাব লাগিলে আমি কি কৰিব লাগিব 2 পূৰণ 60 দিব লাগিব হয় না তো যেহেতু অনুপাত গতিকে একফালে আমি পূৰণ কৰিব নোৱাৰো দুইফালে কৰিব লাগিব 5 অনুপাত কিমান 60 এইফালেও 60 পূৰণ কৰিলো এইফালেও 60 কিন্তু 60 আমি কিয় পূৰণ কৰিলো কাৰণ আমাক কৈছে যে 120 নম্বৰ পাইছে পিয়ে তো গতিকে পিৰ ফালে আমি 120 বনালো 120 বনাবৰ কাৰণে আমি 60 পূৰণ কৰিলো আমি জানো 60 2 গুণ কিমান হ'ব 120 কিন্তু অনুপাত যেহেতু আমি এইফালেও পূৰণ কৰিব লাগিব 60 ৰে তো এইফালে 60 ৰে পূৰণ কৰিলে কিমান হ'ব এইফালে 5 3 গুণ 30 হয় না তো কিমান হ'ল 300 হ'ল হয় না তাৰ মানে কিউৱে কিমান পাব 300 পাব এতিয়া ইয়াতে আমাক খুদিছে কিউৰ নম্বৰ কিমান তো কিউৰ নম্বৰ কিমান হ'ব 300